নমস্কাৰ এডুকেশ্যন হাব ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম অসম বুৰঞ্জীৰ তিনিটা উল্লেখযোগ্য ৰাজবংশ বৰ্মন ৰাজবংশ, শালস্তম্ভ ৰাজবংশ আৰু পাল ৰাজবংশৰ বিষয়ে। পোনপ্ৰথমে আমি আৰম্ভ কৰিছোঁ বৰ্মন ৰাজবংশৰ বিষয়ে। বৰ্মন ৰাজবংশ 350 পৰা 650 খ্ৰীষ্টাব্দলৈ কামৰূপ ৰাজ্যত ৰাজত্ব কৰিছিল। বৰ্মন ৰাজবংশৰ সময়ৰ পৰাই আমি অসমৰ ৰাজনৈতিক ইতিহাসৰ এটা স্পষ্ট উৎস বা ৰূপৰেখা দেখিবলৈ পাওঁ। খ্ৰীষ্টাব্দ 4ৰ্থ শতিকাৰ মাজভাগত বৰ্মনসকলৰ দ্বাৰা প্ৰাগজ্যোতিষ কামৰূপ ৰাজ্যই কিংবদন্তীয় যুগৰ ধ্বংস কৰি ঐতিহাসিক যুগৰ পাতনি মেলি প্ৰায় 3টা শতিকা জুৰি এক ৰাজনৈতিক আৰু সাংস্কৃতিক একতাৰ উন্মেষ ঘটাইছিল। বৰ্মনবংশীয় ৰজাসকলে নিজকে নৰক ভগদত্তৰ ভৌমবংশীয় অৰ্থাৎ কিংবদন্তীয় ৰজা নৰকৰ বংশৰ বুলি ক'ব খোজে। বৰ্মন বংশৰ ৰজাসকল আছিল ক্ৰমে পুষ্য বৰ্মন, সমুদ্ৰ বৰ্মন, বলবৰ্মন প্ৰথম, কল্যাণ বৰ্মন, গণপতি বৰ্মন, মহেন্দ্ৰ বৰ্মন, নাৰায়ণ বৰ্মন, মহাভূতি বৰ্মন, চন্দ্ৰমুখ বৰ্মন, স্থিত বৰ্মন, সুস্থিত বৰ্মন, সুপ্ৰতিষ্ঠিত বৰ্মন আৰু ভাস্কৰ বৰ্মন। বৰ্মন বংশৰ শাসকসকলৰ ভিতৰত আমি কেইজনমান উল্লেখযোগ্য শাসকৰ বিষয়ে এই ভিডিঅ'টোত আলোচনা কৰিম। পুষ্য বৰ্মন। বৰ্মন বংশৰ প্ৰতিষ্ঠাপক আৰু প্ৰথম শাসক আছিল পুষ্য বৰ্মন। পুষ্য বৰ্মন উত্তৰ ভাৰতৰ গুপ্ত সম্ৰাট সমুদ্ৰগুপ্তৰ সমসাময়িক আছিল। গুপ্ত সম্ৰাট সমুদ্ৰগুপ্তৰ বিখ্যাত এলাহাবাদ প্ৰশস্তিত সীমান্তৱৰ্তী ৰাজ্য হিচাপে কামৰূপৰ নাম উল্লেখ আছে। তেওঁ মহাৰাজাধিৰাজ উপাধি গ্ৰহণ কৰিছিল। বলবৰ্মন প্ৰথম। সমুদ্ৰবৰ্মনৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ বলবৰ্মন প্ৰথম কামৰূপৰ সিংহাসনৰ উত্তৰাধিকাৰী হয়। বলবৰ্মনৰ কাশ্মীৰৰ ৰজা মেঘবাহনৰ সৈতে পাৰিবাৰিক সম্পৰ্ক আছিল। তেওঁ নিজৰ জীয়েক অমৃতপ্ৰভাক মেঘবাহনলৈ বিয়া দিছিল। মহেন্দ্ৰ বৰ্মন। গণপতি বৰ্মনে তেওঁৰ জীৱনৰ শেষাৰ্ধত ৰাজহুৱাভাৱে পুত্ৰ মহেন্দ্ৰ বৰ্মনক ৰাজসিংহাসন প্ৰদান কৰিছিল। তেওঁ এই ৰাজবংশৰ এজন শক্তিশালী ৰজা আছিল। উল্লেখ আছে যে অশ্বমেধ যজ্ঞ বা ঘোঁৰা বলিৰ ধৰ্মানুষ্ঠান পালন কৰা তেওঁৱেই কামৰূপৰ প্ৰথম ৰজা আছিল। ভাস্কৰ বৰ্মন। বৰ্মন ৰাজবংশৰ আন এজন শক্তিশালী শাসক আছিল ভাস্কৰ বৰ্মন। তেওঁৰ শাসনকালতেই চীনা তীৰ্থযাত্ৰী তথা পৰিব্ৰাজক হিউৱেনচাঙে কামৰূপ ৰাজ্য ভ্ৰমণ কৰিছিল। হিউৱেনচাঙৰ দ্বাৰা ৰচিত গ্ৰন্থ চি ইউকি কামৰূপ সম্পৰ্কীয় তথ্যৰ এক গুৰুত্বপূৰ্ণ উৎস। ভাস্কৰ বৰ্মনৰ থানেশ্বৰৰ ৰজা হৰ্ষবৰ্ধনৰ লগত মিত্ৰতা আছিল। গৌড়ৰ ৰজা শশাংকৰ বিৰুদ্ধে একগোট হোৱাৰ উদ্দেশ্যে ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ দুয়োটা পৰিয়ালৰ মাজত বৈবাহিক সম্পৰ্কৰ প্ৰস্তাৱ লৈ তেওঁৰ বিশ্বস্ত দূত হংসবেগক পঠিয়াইছিল। হিউৱেনচাঙে ভাস্কৰ বৰ্মনক পূব ভাৰতৰ ৰজা হিচাপেও অভিহিত কৰিছিল। আমি প্ৰাচীন অসমৰ দ্বিতীয়টো ৰাজবংশ শালস্তম্ভ ৰাজবংশৰ বিষয়ে আলোচনা কৰিম। শালস্তম্ভ ৰাজবংশই 650 পৰা 990 খ্ৰীষ্টাব্দলৈকে কামৰূপ ৰাজ্য শাসন কৰিছিল। খ্ৰীষ্টাব্দ 7ম শতাব্দীৰ মাজভাগত বৰ্মন বংশৰ ৰাজত্বৰ অন্ত পৰে। বৰ্মন বংশৰ শেষ ৰজা কুমাৰ ভাস্কৰ বৰ্মন অবিবাহিত আছিল। সেয়ে তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ কোনো প্ৰত্যক্ষ উত্তৰাধিকাৰী নথকাত শালস্তম্ভ নামৰ এজন ক্ষমতাশালী প্ৰাদেশিক শাসনকৰ্তাই ৰাজসিংহাসন হস্তগত কৰে আৰু শালস্তম্ভ নামেৰে এটা ৰাজবংশ প্ৰতিষ্ঠা কৰে। বৰ্মন বংশৰ ৰজাসকলৰ দৰে এই বংশৰ ৰজাসকলেও নিজৰ উত্তৰাধিকাৰ সূত্ৰ নৰক ভগদত্তৰ পৰাই উল্লেখ কৰে। শালস্তম্ভই প্ৰাগজ্যোতিষপুৰৰ পৰা ৰাজধানী তুলি নি বৰ্তমান তেজপুৰৰ ওচৰৰ হাৰুপেশ্বৰ নামে ঠাইত পাতে। এই বংশৰ ৰজাসকলে আনুমানিক 650 খ্ৰীষ্টাব্দৰ পৰা 990 খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল। শালস্তম্ভৰ পিছৰ পৰা ত্যাগসিংহ পৰ্যন্ত মুঠ 21 জন ৰজাই কামৰূপ ৰাজ্য ৰাজত্ব কৰিছিল। ত্যাগসিংহ আছিল এই বংশৰ শেষৰজন ৰজা। শালস্তম্ভ বংশৰ ৰজাসকল আছিল ক্ৰমে শালস্তম্ভ, শ্ৰীহৰ্ষ অথবা হৰ্ষদেৱ, বলবৰ্মন দ্বিতীয়, হৰ্যৰ বৰ্মন, বনমাল বৰ্মদেৱ, জয়মালা বৰ্মন, বলবৰ্মন তৃতীয় আৰু ত্যাগসিংহ। হৰ্যৰ বৰ্মন এই বংশৰ আন এজন উল্লেখযোগ্য ৰজা আছিল। তেজপুৰ শিলালেখ আৰু হায়ুনথাল তাম্ৰপত্ৰ হৰ্যৰ বৰ্মনৰ শাসনকালৰ অন্তৰ্গত। তেজপুৰৰ বিখ্যাত হজৰা পুখুৰী হৰ্যৰ বৰ্মনৰ নামেৰেই নামাকৰণ কৰা হৈছিল। শালস্তম্ভ বংশৰ আন এগৰাকী উল্লেখযোগ্য ৰজা জয়মালা বৰ্মন বীৰবাহু নামেৰে জনাজাত আছিল। হেটুকাচুলিন হৈছে শালস্তম্ভসকলৰ কুলদেৱতা। প্ৰাচীন অসমৰ আন এটা উল্লেখযোগ্য ৰাজবংশ আছিলে পাল ৰাজবংশ। পাল ৰাজবংশই 990 পৰা 1138 খ্ৰীষ্টাব্দলৈ কামৰূপ ৰাজ্য ৰাজত্ব কৰিছিল। শালস্তম্ভ বংশৰ শেষ ৰজা আছিল ত্যাগসিংহ।
তেওঁৰ কোনো উত্তৰাধিকাৰী নোহোৱাকৈ মৃত্যু হোৱাত ৰাজধানীৰ বিষয়াবৰ্গ একত্ৰিত হৈ ব্ৰহ্মপাল নামৰ তেওঁৰে এজন সম্পৰ্কীয় লোকক সিংহাসনত বহুৱাই কামৰূপৰ পাল সাম্ৰাজ্য ব্ৰহ্মপালে স্থাপন কৰিছিল বুলি কোৱা হয়। ৰত্নপালৰ লেখত ব্ৰহ্মপাল নৰকাসুৰৰ বংশধৰ আছিল বুলি উল্লেখ আছে। পাল বংশৰ ৰজাসকল আছিল ক্ৰমে ব্ৰহ্মপাল, ৰত্নপাল, পুৰন্দৰপাল, ইন্দ্ৰপাল, গোপাল, হৰ্ষপাল, ধৰ্মপাল আৰু জয়পাল। পাল বংশৰ ৰজা ৰত্নপালে তেওঁৰ ৰাজধানী শ্ৰীদুৰ্জয়ত স্থাপন কৰিছিল, যি পাছত প্ৰাগজ্যোতিষ হৈছিল। পাল ৰাজবংশৰ আটাইতকৈ শক্তিশালী আৰু উল্লেখনীয় ৰজা আছিল ধৰ্মপাল। ৰজা হৈ ধৰ্মপালে কামৰূপৰ ৰাজধানী প্ৰাগজ্যোতিষপুৰৰ পৰা কামৰূপ নগৰলৈ তুলি নিয়ে। বৰ্তমানৰ উত্তৰ গুৱাহাটী সম্ভৱতঃ তেতিয়াৰ কামৰূপ নগৰ আছিল। ধৰ্মপালৰ মৃত্যুত তেওঁৰ পুত্ৰ জয়পাল কামৰূপৰ ৰজা হয় আৰু জয়পালৰ মৃত্যুতেই পাল বংশৰ যৱনিকা পৰে। আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।